আজি দিনকাল বেয়া আছিল বাপ্পাও আজি প্ৰথমতেই উঠা আহিছোঁ নহ'লে আজি হেৰাইছিলোঁৱেই। হেল্ল' হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল প্ৰাঞ্জল ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি যাম মানে কি হেঙাবাৰীৰ পৰা গুৱাহাটী হেঙাবাৰীৰ পৰা একদম 6 মাইল অকলে যাম অকলে যাম বুলি ভাবি আছোঁ। ব'লো সকলো ভিডিঅ'টো মজা হ'ব কাৰণে মই হেলমেটটো লগাই লৈছোঁ। এই হেলমেটটো খুলি লৈছোঁ ধুনীয়াকৈ। ভিডিঅ'টো বোলো মজা হ'ব, হেলমেটটো পিন্ধি লওঁ। হেলমেট পিন্ধি বোলো আজি ভিডিঅ' শ্বুট কৰোঁ। বহুতো ধুনীয়া একদম পূৰা এণ্টাৰটেইনমেণ্ট মানে পূৰা একদম মানে মজা পাব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱাও ইমান ধুনীয়াকৈ সজাই থৈছে গুৱাহাটীখন, মৰমৰ গণেশগুৰিখন। ৱাও ইমান ধুনীয়াকৈ সজাই থৈছে গণেশগুৰিখন। আজি মানে মই গৈ আছোঁ নৱদাহঁতৰ ৰুমত, অকলে গৈ আছোঁ। দাদা এজন বাটত চিনাকি হ'লোঁ, চিনাকি হৈ বোলো ব'লক বোলো আপুনি 6 মাইল যায় যদি ময়ো যাম 6 মাইল লগতে যাওঁ বোলো। মোক 6 মাইলত নমাই দিব। আহি মোক দাদাই আহি 6 মাইলত নমাই দিলেহি। 6 মাইল পাই গ'ল। তাকে দেখিছে যে সেইটো যে ঘৰৰ ওপৰত যিটো পূৰা লাইট দিছে চাৰিচকীয়া চতুৰ্ভুজৰ নিচিনা বা বৰ্গৰ নিচিনা দেখিছে যে সেইটো হৈছে পূৰা চিনেমা চলি আছে। পূৰা চিনেমা ৰাস্তা মানে চাই যাব পাৰে। বহুত তামাম এনজয়। খালি মোক কেমেৰাত ধৰিব নোৱাৰি। এতিয়া মোবাইলৰ লোকেশ্যন বিচাৰি এতিয়া নম্বৰ ৰুম বিচাৰি নোপোৱা বাপেকে। লোকেশ্যনে হেৰাই গৈছে, কি কওঁ জানো উপায় নাইকিয়া হৈ গৈছে। পূৰা এটা মাথা বেয়া হৈ গৈছে, লোকেশ্যন পোৱা নাই। গুৱাহাটী গণেশগুৰিৰ পৰা আহি এই 6 মাইলৰ ওপৰত থকা এই ফ্লাইঅভাৰ ব্ৰিজখনৰ নামটো কি আপোনালোকে কোনোবাই জানে যদি কোনোবাই জানে আপোনালোকে কমেণ্ট কৰি জনাবচোন, তেতিয়া মই গম পাম। বাপ্পাও আজি সেৱা অৱস্থাৰ পৰা উদ্ধাৰ হৈছোঁ। শেষত যেনিবা বিচাৰি বিটু দাক পালোঁ। তাৰপৰা বিটু দাই আহি বাইকে লৈ আহিছে। এতিয়া আমি ৰুমত পালোঁহি। আৰু ৰুম আমি বাইক এতিয়া প্ৰথমতে মানে হেৰাইছিলোঁ যদি এতিয়া পাই গ'লোহি। এতিয়া নৱহিটো কাষত আছে। এইটো বিটু, এয়া বিটু পাই গ'লোঁ। বিটু লগ এয়া দাদা। এতিয়া আহি আছোঁ পূৰা খোজকাঢ়ি আহি আছোঁ, পূৰা আমাৰ ওচৰত আহি আছোঁ। ব'লক আমাৰ দাদাহঁতৰ লগত আহি আছে নৱ। এয়া বিটু একদম মানে কি জেগাটোৰ নাম কি 6 মাইল আছে ন। গাড়ী লগ পাই গ'লোঁ। ইয়াত নৱ দুজন দোস্তি ব্লগ তামাম পূৰা মানে গলিয়ে গৈ আছোঁ পূৰা তামাম। আজি মানে কি গুৱাহাটীত আহি মানে হেৰাই গৈছিলোঁ। আজি প্ৰথমতে বাচিছোঁ মানে কৈছোঁ নহয়, গুগল মাতাৰ কাম নকৰাই হ'ল। গৈ আছোঁ ৰুমত গৈ আছোঁ। তেতিয়া দাদাহেঁত গৈ আছে এতিয়া। মানে কি গুৱাহাটীত মানে গাড়ী এনেকুৱা জাম নহয়। আপুনি যদি যদি 9টা বজাত অফিচ পাবগৈ লাগে, তেতিয়াহ'লে আপুনি 7টা বজাতে ওলাবলৈ, তেতিয়াহে আপুনি অফিচ যাব পাৰিব। মানে এনেকুৱা জাম, বাপৰে এনেকুৱা জাম। কিন্তু এইটো গাড়ী ফ্লাইঅভাৰ বনাইছে, ব্ৰিজ বনাইছে যদিও কোনো কাম নাই। মানে গাড়ী মানে চব ফালৰ পৰা আজি বিচাৰি মানুহ বিচাৰোঁতে হায়াং হ'লোঁ। এই আকৌ এতিয়া 6 মহলৰ ওপৰত ৰুম। এতিয়া খোজ কাঢ়োঁতে বাপ্পাও মাথাই গৰম হৈ গৈছে। কি হ'ব ঠিক নাই আৰু মাথা গৰম হৈ গৈছে। আপোনালোকে যদি কেতিয়াবা গুৱাহাটী আহে, তেতিয়াহ'লে আপোনালোকৰ গুগলৰ মেপখন আপোনালোকে লোকেশ্যনটো ভালদৰে মিলাই ল'ব। নহ'লে কিন্তু মোৰ অৱস্থাৰ নিচিনা হ'ব। মোৰ যিটো অৱস্থা হ'ল নহয়, মই এতিয়া মানুহ বিচাৰি ৰাস্তাত যেনিবা পালোঁ যদিহে, নহ'লে এইখন 6 মাইলৰ ব্ৰিজৰ কাষতে আছে এখন পূৰা ডাঙৰ একদম পূৰা বম এখন মানে শ্বপিং মল। মানে কি এইটো মইতো এতিয়া হেৰিয়ত এইটো 6 মাইলত ফচিয়ে গৈছিলোঁ। এইটো 6 মাইলত ফচি গৈ এতিয়া মোক গৈ আনিলেগৈ। আমাৰ বিটু দা আনিলেগৈ। বিটু দাই গৈ ধুনীয়াকৈ। তাৰপৰা এইজন আমাৰ মোবাইল টিপি আছে এয়া পূৰা। তাৰপৰা কাষতে আছে আমাৰ এইজন আমাৰ নৱদা। এয়া ৰুমত এতিয়া আজি পূৰা পাৰ্টি কৰা হ'ব, পূৰা এনজয়। আজি মানে কি নৱদানৰ ৰুমত পালোঁগৈ। পোৱাৰ পাছত মানে কি হ'ল, চাহজনৰ ভাত খাবলৈ মাতিলে। বোলো ভাতকেইটা খাই আহোঁগৈ ব'লক। আপোনালোকৰ মোৰ লগতে খাব ভাত, ধুনীয়াকৈ খাব। ব'লক হাত চাত ধুই লওক, ব'লক ধুনীয়াকৈ গৈ আছোঁ ব'লক। দেই আপোনালোকে কিন্তু ভাত নাখায়, ময়ে খাম। কিন্তু আপোনালোকে চাই থাকিব। কিন্তু ব'লক আপোনালোকে চাই থকাকৈ খাই থকা বুলি ধুনীয়াকৈ লৈ ভাবি ল'লে হ'ল। পূৰা
মানে কি আমি মানে পাই গ'লোহি ছাৰৰ এপাৰ্টমেণ্ট এতিয়া আমি কি ছাৰ ধুনীয়াকৈ বহি বুলিছে খাব কি বনাইছে বাইদেৱে আমি ধুনীয়াকৈ খাব লাগিব সেইখন চকীতে বহে ছাৰ ধুনীয়াকৈ খাব লাগিব খালোহে খালি ভিডিঅ' কৰিবলৈকে পাহৰি থাকিলোঁ মানে কি খাই থাকোঁতে মানে ভিডিঅ' কৰাই পাহৰি থাকিলোঁ মানে কি লাষ্টতে বুলি ভাবিলোঁ এটা উগাই এটা মাৰি কি উগাই এটা মাৰিম মানে কি খোৱা বোৱা শেষ হ'ল পিছত মানে কি চাদৰ ওপৰৰ পৰা আহোঁ বুলি ক'লে বোলা গুৱাহাটীখন ওপৰৰ পৰা চাবা চাদৰ ওপৰৰ পৰা বুলি ক'লে বোলো ব'লা বোলো ময়ো যাওঁ বোলো চাদৰ পৰা লিফ্টত গৈছোঁ পূৰা নৰম মানে লিফ্টত গৈ আছোঁ মানে পাই গ'লোঁ ইয়াৰ চাদৰ ওপৰত ৱাও ইমান ধুনীয়া মজা দৃশ্য চাওক কেলা গুৱাহাটীখন ওপৰৰ পৰা চাওক কিমান ধুনীয়া মজা চাদৰ ওপৰৰ পৰা চাওক না কেনেকুৱা তামাম মানে কেনেকুৱা বাপৰে তামাম মানে চাদৰ ওপৰ যদি ভিডিঅ'টো আপোনালোকক কিবা উৎসাহ আনন্দ দিব পাৰিছোঁ তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো আগলৈ চাই দিব যদি ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব কাষত থকা ঘণ্টাটো বজাবলৈ নেপাহৰিব